দাদা বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে কেইবাটাও সুখবৰ লৈ আহিছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে। সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আনহাতে যি দাদা বাইদেউসকল পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাব, মাননীয় মহোদয় শিক্ষামন্ত্ৰী আৰু মাননীয় মহোদয় মুখ্যমন্ত্ৰী এক বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি বিতৰণ, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ, শিক্ষকৰ বদলীকৰণ আৰু ৰৈ যোৱা ঠিকাভিত্তিক শিক্ষক SRDৰ নিয়মীকৰণৰ আদি বিষয়ৰ ওপৰতে পৰ্যালোচনা কৰা হয়। আন এক শেহতীয়া খবৰ হ'ল, এয়া চাব, গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যন কোকৰাঝাৰৰ কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰকাশ পাইছে। ইয়াত আপোনালোকে দেখিছে যে 21 অক্টোবৰ 2025 অৰ্থাৎ 21 অক্টোবৰ তাৰিখে সকলো বিদ্যালয়ৰ কাৰ্যালয়সমূহ বন্ধ ৰখা হ'ব কালী পূজা উপলক্ষে, আৰু যাৰ ফলত সকলো কৰ্মচাৰীয়ে বন্ধ লাভ কৰিব। আন এক শেহতীয়া খবৰ হ'ল, ঘৰ ভাড়া বানৰ 50% পৰিৱৰ্তে 100% কৰিবলৈকে দাবী জনাইছে। সৌদ অসম কৰ্মচাৰী পৰিষদৰ লখিমপুৰ অধিৱেশনত গ্ৰহণ কৰা কেইবাটাও দাবী পূৰণ মুখ্যমন্ত্ৰী কৰ্মচাৰী পৰিষদে ধন্যবাদ জনাইছে। কৰ্মচাৰী পৰিষদে বিবৃতিত উল্লেখ কৰি কয় যে বিগত বছৰ ধৰি কেইবাটাও বিভাগৰে নিম্নতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলক যোৱা সোমবাৰে লক্ষী পূজাৰ দিনা গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত অনুযায়ী নিয়মীয়া দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া এক অত্যন্ত আদৰণীয় পদক্ষেপ। ইতিমধ্যেই কৰ্মচাৰী পৰিষদৰ দাবী চনদত নিম্নতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলৰ যোৱা 11 জানুৱাৰী 2025 বৰ্ষত সৌদ অসম কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ মাজত হোৱা আনুষ্ঠানিক আলোচনা কালত কৰ্মচাৰী পৰিষদৰ এই দাবীৰ ওপৰত সিদ্ধান্ত গ্ৰহণ হৈছিল আৰু যোৱা কেবিনেটত 1231 গৰাকী সংশ্লিষ্ট কৰ্মচাৰীৰ হকে হোৱা সিদ্ধান্তত সৌদ অসম কৰ্মচাৰী পৰিষদে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সমান্তৰালভাৱে কৰ্মচাৰী পৰিষদে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা NPS ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত কিন্তু নিযুক্তি প্ৰক্ৰিয়া NPS প্ৰৱৰ্তনৰ আগত হোৱা হেতু সেইসকলক ৰাজ্যিক কৰ্মচাৰীক পুৰণি পেঞ্চন প্ৰদান কৰা যি সৌদ অসম কৰ্মচাৰী পৰিষদৰ দাবী, সেয়া কাৰ্যকৰী হোৱাৰ পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিছে। আৰু ইয়াৰ লগতে বিগত সময়ত বিভিন্ন বিভাগত কৰ্মৰত কনিষ্ঠ অভিযন্তাসকলে বছৰ ধৰি কৰ্মৰত হৈ থকাৰ পাছতো এটা পদোন্নতি নোপোৱাৰ ক্ষেত্ৰত থকা সমস্যাৰ বাবে সৌদ অসম কৰ্মচাৰী পৰিষদে কৰি থকা দাবীৰ ক্ষেত্ৰত অসম চৰকাৰে যোৱা কেবিনেটত এক্স গাৰ্ডিয়ান পদবী সৃষ্টিৰে 25 বছৰৰ অধিক কাল কৰ্মৰত কনিষ্ঠ অভিযন্তাক সহকাৰী অভিযন্তালৈকে হ'বলগীয়া পদোন্নতিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বাবে কৰ্মচাৰী পৰিষদসকলক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে সৌদ অসম কৰ্মচাৰী পৰিষদৰ লগত হোৱা বিগত আলোচনাত এইসকল কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে লোকসেৱা যোজনাত অন্তৰ্ভুক্ত কৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰিছে। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।